হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। এয়া আজি আমি গোটেইকেইটা সাজি কাচি ওলালোঁ। সাজি কাচি মানে এই আৰু মই চিম্পল এনেকুৱাই মানে, তথাপিও মানে গোটেইকেইটা ওলালোঁ আৰু এয়া আপোনালোকক অকণমান দেখাই দিছোঁ। আৰু ক'ত গৈ আছোঁ এতিয়া নকওঁ, অকণমান পিছত নিজে নিজে আপোনালোকে গম পাব। আৰু এয়া পইচা দেখিছে, পইচা শ্ব' অফ কৰা নাই দেই, কিন্তু এনেই মানে এইটো পইচাৰে আমি কিবা এটা ল'ম মানে আজি গোটেই ঘৰখনৰ কাৰণে। তাকে অকণ পইচাখিনিও দেখাই দিছোঁ, দুখো লাগি গুচি যাব গোটেই পইচাখিনি। আৰু এয়া আমাৰ দেহা দেখিছেনে, মোবাইল দেখিলে সি থাকিব নোৱাৰা হৈ যায়। আৰু পিছফালে দেউতা পাৰ্চটো বাৰে বাৰে চাই আছে, মানে দুখতে পাৰ্চটো আজি খালী হৈ গ'ল যে সেইকাৰণে। এয়া আমাৰ মোবাইলটো লাগে মানে তাক। আৰু এয়া আহি আহি আমি লক্ষ্য পাই গ'লোঁ, মানে যি কাৰণত আহিছিলোঁ সেই ঠাইডোখৰ পাই গ'লোঁ। ইয়াতে ৰাস্তা ক্ৰছ কৰিবৰ কাৰণে গোটেইখিনি গাড়ী ৰখাই দি ইয়াতে দেউতা কাৰোবাৰ ফ্ৰেণ্ডৰ কোনোবা ফোন কৰি আছে। এয়া দেহাক মই দেখাই দিছোঁ, তাৰ পেটটো ওলাই থকাৰ কাৰণে মই কাপোৰ চোলাটো ঢাকি দিছোঁ। আৰু এয়া অলপ অলপ গম পাইছেনে বাৰু আমি ক'ত আহিছোঁ? ইমান বাৰু ছাছপেঞ্চত নাৰাখোঁ, কৈ দিছোঁ। আজি আমাৰ গোটেই ঘৰখনৰ কাৰণে এখন গাড়ী ল'ম বুলি ভাবি আছিলে দেউতা, মানুহজনে সকলোৱে ভাবি আছিলে বহুত দিনৰ পৰা, তাকে ল'ম বুলি। আজি ফাইনেলি সেই দিনটো আহি গ'ল লোৱা। এয়া মায়ে মোবাইলত ব্যস্ত, মই ভিডিঅ' কৰাত ব্যস্ত, চবেই নিজৰ নিজৰ কামত। মানে গাড়ীখন ৰেডি হোৱা নাই এতিয়ালৈ আমাৰ ঘৰ নিব পৰাকৈ, সেইকাৰণে। আৰু এয়া গৰম গৰম চাহ আহি গ'ল। Hei ma, enak aja. Enak na. Bঢ়িয়া। আৰু এয়া দেখিছেনে আমি শাহু বোৱাৰী কি কি কৰি থাকোঁ। আৰু এয়া ড্ৰেছটো চেঞ্জ কৰি হোৱাই মানে ভাবিছে কি হ'ল আকৌ। এয়া হৈছে নেক্সট ডে, মানে আগৰ দিনা বহুত ৰাতি হৈ গ'ল, দেহা আছিল যিহেতুকে লগত, সেইকাৰণে আমি ৰখি নাথাকিলোঁ, পিছদিনা আকৌ আহিছোঁ। আৰু মই সদায় গাড়ীৰ পৰাই ভিডিঅ' ষ্টাৰ্ট কৰোঁ, কাৰণ সদায় ইমান খৰধৰ হয় যে আমি ওলামে নে কি কৰিম, সেইকাৰণে গাড়ীৰ পৰাই সদায় ষ্টাৰ্ট কৰি দিয়া যায়। সেয়া দেহা মানে পিছফালে নবহে, আগফালে যায়। পাপাকে মাতিলে সি চলে পাই গ'ল, আগফালে লৈ গ'ল। আজি তাৰ হাতত খেলনা এটা লৈ আহিছোঁ, যাতে সি আমনি নাপায়, কাৰণ কোচত থাকিলে বাচ্ছাবিলাকে অকণমান আমনি পায় দিয়কচোন নিজেও। দেখিছেনে আহি পাওঁতে আন্ধাৰে হ'ল, টুপি চুপি তাক পিন্ধাই দিছোঁ। সি একেবাৰে লাইটবিলাক দেখি খুব ভাল পায় আৰু একদম হাঁহি থাকিব পৰা নাই। আৰু এয়া মোবাইল দেখিলে সি মানে পূৰা মোবাইলৰ পিনে চাই থাকে, পজ দি থাকে। আৰু এয়া দেউতাকে তাক জোকাই আছে, কোন এইটো বুলি। নাই, দেউতাকৰ ওচৰলৈ গ'লগৈ। মোৰ তাত সিমান থাকিব নিবিচাৰে দেউতাকহঁতক দেখিলে। আৰু এয়া ফাইনেলি সেইখিনি মুহূৰ্ত আহি গ'ল, গাড়ীখন মানে ৰেডি হৈ গ'ল। এইখনেই হৈছে আমাৰ ঘৰত যাব আজিৰ পৰা, মানে আমাৰ গাড়ী হ'ব আজিৰ পৰা। এয়া তেখেতসকলৰ কিবা নিয়ম আছে, এনেকৈ ধূপ চুপ জ্বলাব লাগে, থাকে বাৰু সকলোৰে। সেইকাৰণে গাড়ীখন এতিয়া লগাই দিলে, আৰু ফটো চটো উঠাবৰ কাৰণে গাড়ীখন এনেকৈ আগফালে লগাই দিলে। আৰু এয়া মানুহজনে চাই আছে ক'ত কি ঠিকেই আছে নে কি, চবখিনি চাইছে। এয়া বাইদেউগৰাকীয়ে ধুনীয়াকৈ পূজা কৰি দিলে, পূজা মানে ধূপ চুপ লগাই দিলে, আৰু গাড়ীখন যাতে ভালে ভালে থাকে। যিহেতু তেখেতসকলেও ইয়াতে কাম কৰে, গাড়ীয়ে হওক বা কিবা হওক, তেখেতসকলৰো অলপ পৰিয়ালৰ নিচিনাই দিয়কচোন বস্তুবিলাক। যিহত কাম কৰা যায়, চবৰে নিজৰ নিজৰ দায়িত্ব থাকে। আৰু দেউতাই এয়া দক্ষিণা দিছে, মই অকণমান ভিডিঅ' কৰি দিছোঁ আৰু তথাপিও। আৰু এয়া হৈ গ'ল আমাৰ ঘৰ নিব পৰা গাড়ী। ডিলাৰৰ পৰা ওলালে আমাৰ গাড়ীকেইখন দেখাই দিছোঁ দেই আপোনালোকক। প্ৰথমখন ওলালে, এয়া নতুনখন আমাৰ মাজত লৈ গৈছে, মানে চবেই আমি বেছি মানুহ অহা নাই, ঘৰৰকেইটাই আহিছোঁ। আমি চবেই ভাগ ভাগকৈ যাব লগা হৈ গ'ল। এইখন মাজত নতুনখন গ'ল, মাহঁত গৈছে নতুনখনত, দেউতা আগৰ ভেনখনত নিছে। আৰু এয়া মই আৰু মোৰ মানুহজন বেলেগ এখনত গৈছোঁ। এয়া আপোনালোকক মোৰ মুখখন অকণমান দেখাই দিছোঁ দেই, কাৰণ মই বেকত ভিডিঅ' কৰিব নাজানো, সেইকাৰণে। এয়া আমি দুজন এনেকৈ গৈ আছোঁ দেই। এয়া আমাৰো ঘৰ আহি পালোঁৱে, পাই মই অকণমান পূজা চূজা কৰি দিছোঁ, গাড়ীখন ধুৱাই দিছোঁ পানীয়ে, ধূপ চুপ ঘূৰাই। এনেকৈ মানে আমাৰ গাড়ীখন লোৱা ফাইনেলি হৈ গ'ল। আশীৰ্বাদ কৰিব আপোনালোকেও, যাতে ভালে ভালে দিনবিলাক এনেকৈ পাৰ হয় আমাৰ।
আৰু এতিয়া পিছদিনা হৈছে বৃহস্পতিবাৰ আছিলে, ভালে হ'ল। নামঘৰত গীতা পাঠ কৰা হয়, দেহাকো ৰেডি কৰাই দিছোঁ। আৰু আমিকেইটাও নামঘৰত তিনিওজন গোটেই আহিলোঁ। মাও আহিছে লগত, দেউতা আহিব নোৱাৰিলে আৰু সেৱা ভাগ কৰোঁ বুলি আহিলোঁ।